হাইয়েষ্ট মানে কি সকলোতকৈ বেছি আমি হাইয়েষ্ট মার্কস পাব লাগিব মানে কি সকলোতকৈ বেছিকে মার্কস পাব লাগিব ইংলিশ এলফাবেটৰ যোনটো পাৱাৰ থাকিব ঘাত থাকিব হেতুৰ হাইয়েষ্ট পাৱাৰটো চাবা দ্বিঘাত সমীকৰণ আমি দেখি পেলাই আমি গম পাই যাব লাগিব যে এটো দ্বিঘাত সমীকৰণ হয় নে নাই ঠিক আছে কেনে কৈ চিনি পাবা তো স্টুডেন্টস আজি এই পাঠটো দ্বিঘাত সমীকৰণ চেপ্টাৰ এই চেপ্টাৰটো তোমালোকক মই স্টাৰ্টিং অকনমান কিবা কিবা অলপ বস্তুখিনি কিছুমান মই বুজাই লওঁ তাৰ পিছত অনুশীলনী মই আৰম্ভ কৰিম তোমালোকক সৰু সৰু কনসেপ্টখিনি বুজাই যাম এমসিকিউ আহিলো তোমালোকে নিজে নিজে সলভ কৰিব পাৰিবা আৰু এমসিকিউটো সমাধান কৰিয়ে দিম মই ঠিক আছে এই পাঠটো তোমালোকৰ বহুপদ চেপ্টাৰৰ লগত লিংক আছে তে তুমি কি কৰিবা এই ভিডিওটো চোৱাৰ পিছত তোমালোকে কি কৰিবা বহুপদৰ এটা ওয়ান শট ভিডিও বনোৱা আছে 1 ঘণ্টাৰ সেই ভিডিওটো তোমালোকে চাবা ঠিক আছে গুটিকেটা চেপ্টাৰৰ তোমালোকক ওয়ান শট ভিডিও মই দি দিম তোমালোকে চাই মাথু তোমালোকে প্ৰিপাৰেচনটো আগবঢ়াই নিব পাৰিবা তে বলা দ্বিঘাত সমীকৰণৰ এইটো যে আমাৰ যোনটো পাঠৰ নাম সেই পাঠৰ নামটো আমি প্ৰথম বুজিব লাগিব কি কৈছে দ্বিঘাত সমীকৰণ হয় নে নাই যে ডি মানে কি ডি মানে হৈছে 2 বুজি পাইছানে দ্বিঘাত ঘাত মানে কি আছিল আমাৰ ঘাত মানে আছিল পাৱাৰ হয় নে নাই পাৱাৰ মানে 2 ঘাত থকা সমীকৰণ কেনেকুৱা আছিল আমাৰ কিছুমান পদ বহুপদ চেপ্টাৰত কৰোৱা আছে কিছুমান পদ যোগ বিয়োগৰ লগত আমি কি কৰো লগ লগাই আমি সমীকৰণ বনাব পাৰো ঠিক আছে আকৌ আমি কি কৰিব পাৰো সমীকৰণত আকৌ মাজত আকৌ সমান চিন এটালো দিব লাগিব হয় নে নাই আস্তে আস্তে বুজি পাবা তোমালকে মাথো চাই যোৱাছন এতিয়া কথাটো হল সাপোজ মই এটা সমীকৰণ ললো হা সমীকৰণ এটা ললো ধৰি লোৱা ax² + bx + c = 0 এইটো এটা আমাৰ সমীকৰণ এই সমীকৰণটো আমি দ্বিঘাত সমীকৰণৰ স্ট্ৰাকচাৰ বুলি কও গঠন বুলি কও ঠিক আছে কিয় কাৰণ ইয়াৰ হাইয়েষ্ট পাৱাৰ মানে ইয়াৰ মাত্ৰাটো চোৱাচোন মাত্ৰা তুমি কেনে কৈ চাবা তুমি ইয়াতে চলকটো বিচাৰিব লাগিব চলক কোনটো হ'ব চলক মানে কি আছিল চলক মানে আছিল ইংলিশ এলফাবেট খিনি যে আছিল যে ইংলিশ এলফাবেট খিনি সেইখিনিয়ে হৈছে আমাৰ কি সেইখিনি আছিল আমাৰ কি চলক এতিয়া তোমালকে কবা যে স্যাৰ a x b c এই গুটেকিটা চলক নেকি নহয় ইয়াতে এই সমীকৰণটোত মই সম্পূৰ্ণভাৱে আৰু লিখা নাই এই সমীকৰণটোত এই যে a b আৰু c এই কিটা বাস্তৱ সংখ্যা ঠিক আছে আচ্ছা বাস্তৱ সংখ্যা মানে কোনখিনি তোমালকে প্ৰথম চেপ্টাৰ 1 2 যদি সোৱানে চাই লবা তাতো মই বুজাইছো বাস্তৱ সংখ্যা মানে তোমালকে কোনখিনি বুজিব লাগিব তাত কি হোমাই থাকিব স্বাভাৱিক সংখ্যা হোমাই থাকিব পূৰ্ণ সংখ্যা হোমাই থাকিব অখণ্ড সংখ্যা হোমাই থাকিব পৰিমেয় হোমাব অপৰিমেয় হ'ব গুটেইখিনিকে আমি কি কও বাস্তৱ সংখ্যা বুলি কও তে বাস্তৱ সংখ্যা কি হ'ব a b c মানে এই যে ইয়াত যে a আছে আৰু ইয়াত যে b আছে আৰু ইয়াত যে c আছে এই কিটা মানে আমাৰ চলক নহব তাৰ বাহিৰে কি আছে x এই x টো আমাৰ কি হৈ যাব চলক এতিয়া চলকৰ লগত ইয়াত কি ৰিলেটেড আছে তুমি হে চলকৰ কি কৰিবা জানানে চলকৰ হাইয়েষ্ট পাৱাৰটো চাবাচোন হাইয়েষ্ট পাৱাৰটো চাবা ঠিক আছে স্পেলিংটো মিস্টেক হৈ গল ইংলিশত মই অকনমান কেঁচা দেই অকনমান চাই লবা হাইয়েষ্ট পাৱাৰটো তুমি চাবা ঠিক আছে চলকৰ হাইয়েষ্ট পাৱাৰ চাবা এটা সমীকৰণ তুমি যদি দেখা পাই যোৱা সেই সমীকৰণটোত তুমি হাইয়েষ্ট পাৱাৰটো চাবাচোন হাইয়েষ্ট মানে কি সকলোতকৈ বেছি হাইয়েষ্ট মানে কি আমি হাইয়েষ্ট মার্কস পাব লাগিব মানে কি সকলোতকৈ বেছিকে মার্কস পাব লাগিব হয় না নাই ক্লাছৰ ভিতৰত আমি একদম টপ ৰ্যাঙ্ক কৰিব লাগিব হাইয়েষ্ট মার্ক পাব লাগিব হয় না নাই গুটে অসমৰ ভিতৰত হাইয়েষ্ট মার্ক পাব লাগিব সকলোতকৈ বেছি পাব লাগিব হাইয়েষ্ট মানে হৈছে সকলোতকৈ বেছি
তে তুমি চলক বিলাক বিচাৰি পাইছা নে নাই সমীকৰণটো তুমি প্ৰথম চলকটো বিচাৰিবা চলক মানে ইংলিশ এলফাবেটটো বিচাৰিবা ইংলিশ এলফাবেটটো বিচাৰি দিয়াৰ পিছত ইংলিশ এলফাবেটৰ যোনটো পাৱাৰ থাকিব ঘাত থাকিব হেতুৰ হাইয়েস্ট পাৱাৰটো চাবা চোৱাচোন এইটো চলকৰ পাৱাৰ আছে 2 এই চলকটোৰ এইটো এটা চলক আছে x এই চলকৰ পাৱাৰ আছে ওপৰত একো নাই মানে 1 এটাটো থাকিব ন বুজি পাইছে একো না থাকে মানে 1 এটা থাকিব তে ইয়াতে এটা চলক আছে x ইয়াতে এটা চলক আছে x ঠিক আছে ইয়াতে তো চলক নাই c টো চলক নহয় c টো বাস্তৱ সংখ্যা এতিয়া এই চলকৰ যোনটো আমাৰ হাইয়েস্ট পাৱাৰ থাকিব মানে ইয়াতে 1 আছে ইয়াতে 2 আছে হাইয়েস্ট পাৱাৰটো আমাৰ যদি 2 যদি পোৱা হাইয়েস্ট পাৱাৰ যদি তুমি হাইয়েস্ট পাৱাৰ যদি 2 যদি পোৱা তেতিয়া আমি সেই সমীকৰণটোৰ মাত্ৰাও আমি 2 বুলি কম আৰু মাত্ৰা যদি 2 হৈ যায় সেইটো হৈছে দ্বিঘাত সমীকৰণ প্ৰথম আমি দ্বিঘাত সমীকৰণৰ চিনি পাব লাগিব পটককে আমি প্ৰথমে এজন মানুহ হেতু লৰা নে ছোৱালী আমি চিনি পাব লাগিব প্ৰথম হয়নে নাই দেখিলেতো আমি গম পাই যাও হয়নে নাই তেনেকুৱাকে দ্বিঘাত সমীকৰণ আমি দেখি পেলাই আমি গম পাই যাব লাগিব যে এটো দ্বিঘাত সমীকৰণ হয় নে নাই ঠিক আছে কেনেকৈ চিনি পাবা তুমি হাইয়েস্ট পাৱাৰটো চাবা চলকৰ হাইয়েস্ট পাৱাৰটো চাবা ঠিক আছে প্ৰথম তুমি চলকটো বিচাৰিবা ইংলিশ এলফাবেট যিকোনো থাকিব পাৰে a থাকিব পাৰে b থাকিব পাৰে c থাকিব মানে 26 টাৰ ভিতৰত যিকোনো তোমাক দি দিব পাৰে বেছিকে বাৰু x টো ব্যৱহাৰ কৰে বাৰু অংকৰ ভাষাত হয়নে নাই x টো বেছিকে ব্যৱহাৰ কৰি থাকে মানে হয়নে নাই তোমালোকেও জানা কিয় x টো বেছিকে ব্যৱহাৰ কৰি থাকে বাৰু যি কি নহওক এতিয়া কথাটো হল যে চলকৰ হাইয়েস্ট পাৱাৰটো তুমি যেতিয়া বিচাৰিবা তাৰ পাৱাৰটো যদি 2 হৈ যায় হেতু হৈ যাব আমাৰ সেই সমীকৰণটো হৈ যাব দ্বিঘাত সমীকৰণ বুজি পাইছা তোমালোকে ক্লাস 9 তে পাইছা এইখিনি বস্তু হয়নে নাই বহুপদ চেপ্টাৰত পাইছা আচ্ছা হাইয়েস্ট পাৱাৰটো যদি 3 হৈ যায় যদি হেতু ত্ৰিঘাত সমীকৰণ হৈ যাব হাইয়েস্ট পাৱাৰ যদি 1 হৈ যায় ৰৈখিক সমীকৰণ 9 ত পাইছা তোমালোকে বুজি পাইছা ঠিক আছে তেতিয়াও মই বুজাই দিছো বস্তুখিনি হয়নে নাই এতিয়া কথাটো হল তোমালোকে এতিয়া দেখা মাত্ৰই তোমালোকে গম পাব লাগিব যে হেতু দ্বিঘাত সমীকৰণ হয় নে ৰৈখিক হয় নে ত্ৰিঘাত সমীকৰণ হয় ঠিক আছে এতিয়া মই কেটামান ফৰ এক্সাম্পল কিছুমান লৈ লম তোমালোকক মই দেখাম তোমালোকক মই প্ৰশ্নও কৰিম তোমালোকে ভিডিওটো পজ কৰি পেলাই তোমালোকে জনাবা কমেন্টত যে কিটা দ্বিঘাত সমীকৰণ হয় নে নহয় ঠিক আছে চাই লোৱাচোন এখিনি এতিয়া আমি দ্বিঘাত সমীকৰণ একিটা হয় নে নাই আমি চাও বলা ইয়াতে চোৱা আমি কি কৰিম প্ৰথম এক নম্বৰত আমি চলক বিচাৰিম চলক মানে কি আছিল ইংলিশ এলফাবেট আছিল এতিয়া চলকটো আমি প্ৰথম বিচাৰো এটা সমীকৰণ দেখা পাইছো সেই সমীকৰণত আমি কি পাইছো চলকটো বিচাৰিম ঠিক আছে এই চলকৰ হাইয়েস্ট পাৱাৰটো বিচাৰিম ঠিক আছে এতিয়া এক নম্বৰত চোৱা চলক কি আছে চোৱা ইংলিশ এলফাবেট কি দেখা পাইছা x দেখা পাইছা সকলোৱে হয় নে নাই এতিয়া এই x টোৰ পাৱাৰ আছে 3 এই x টোৰ পাৱাৰ আছে 2 হাইয়েস্ট পাৱাৰ কিমান হল এই গুটেই সমীকৰণটোত হাইয়েস্ট কিমান 3 হয় নে নাই তে এটো দ্বিঘাত সমীকৰণ হবনে নহব হয় নে নাই এটো নহব কাৰণ এটো কি হৈ গল ত্ৰিঘাত সমীকৰণ হৈ গল ত্ৰিঘাত 3 আছে যে হাইয়েস্ট পাৱাৰ হেতু কাৰণে ত্ৰিঘাত সমীকৰণ হৈ গল এই গুটেই সমীকৰণটোৰ মাত্ৰা বুলি কয় মাত্ৰাটো 3 হৈ গল বুজি পাইছা নে এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰত চলক বিচাৰা তোমালোকে প্ৰথম দেখা পাইছা চলক হৈছে y প্ৰত্যেকবাৰ x নিদিব পাৰে তোমালোকে মই জানো x টোক বেছিকে ইমান তোমালোকে ভাল পাই থাকে হয়নে নাই কিন্তু y টোকো ব্যৱহাৰ কৰিব লাগিব ন খালি x ৰ পিছত ইমান দৌৰি থাকিলে নহব ঠিক আছে চোৱা y এতিয়া চোৱাচোন y ৰ পাৱাৰ ইয়াতে আছে 2 ইয়াৰ ওপৰত আছে 1 হয়নে নাই একো না থাকে মানে 1 এটাটো থাকে ন তে y ৰ ওপৰত ইয়াতে 2 আছে ইয়াৰ ওপৰত 1 আছে তে হাইয়েস্ট পাৱাৰ কিমান হল 2 তেতিয়া হলে ই দ্বিঘাত সমীকৰণ হবনে হব বুজি পাইছা ক্লিয়াৰ একদম ঠিক আছে তাৰ পিছত চোৱা ইয়াতে চলক কি দেখা পাই আছা 3 নম্বৰত চলক দেখা পাইছা a হয়নে নাই মোৰ নামটো আৰু অলক a ফৰ অলক হয়নে নাই এতিয়া a দি প্লাই এতিয়া হাইয়েস্ট পাৱাৰটো চোৱাচোন ইয়াৰ 2 ইয়াৰ হাইয়েস্ট পাৱাৰ নহয় আৰু ইয়াৰ পাৱাৰটো আছে 1 একো নাই মানে ইয়াৰো 1 এটা আছে পাৱাৰ এতিয়া হাইয়েস্ট পাৱাৰ কিমান হ'ব গুটেই সমীকৰণটোৰ 2 হৈ যাব তে 2 হলেই আমাৰ দ্বিঘাত সমীকৰণ হৈ যাব বুজি পাইছা হাইয়েস্ট পাৱাৰ 2 মানে তাৰ মাত্ৰাও 2 বুজি পাইছা তেতিয়া মাত্ৰা ইয়াৰ 2 মানে দ্বিঘাত সমীকৰণ ইও হ'ব
বুজি পাইছা এতিয়া ইয়াতে সোয়া ইয়াত চলক কি আছে চলক আছে x x ৰ ওপৰত ইয়াতে 2 আছে ইয়াত চলকৰ ওপৰত 3 আছে তে হাইয়েস্ট পাৱাৰ কিমান হল 3 তে এটো দ্বিঘাত সমীকৰণ হ'ব নেকি নহব বুজি পাইছা এই কিটা তোমালকে জনো আছে নে কিটা কি হ'ব 5 নম্বৰ 6 নম্বৰ এইটো দ্বিঘাত সমীকৰণ হ'ব নে চলক এটাই আছে আৰু তাৰ পাৱাৰ কিমান আছে 2 আছে তে এটোও দ্বিঘাত সমীকৰণ হৈ যাব এটো সোৱাচোন চলক আছে x x ৰ পাৱাৰ ইয়াতে কিমান আছে ওপৰত কিমান আছে একো নাই মানে 1 তেতিয়া হলে 1 যদি হয় হাইয়েস্ট পাৱাৰ 2 হৈছে নেকি নাই হোৱা এটো দ্বিঘাত সমীকৰণ নহব আৰু এটো ৰৈখিক সমীকৰণ ইয়াৰ মাত্ৰা 1 ইয়াৰ মাত্ৰা 2 থেকানে দ্বিঘাত সমীকৰণ হৈছে ইয়াৰ মাত্ৰা 3 হাইয়েস্ট পাৱাৰ 3 মাত্ৰাও 3 তাৰ বুজি পাইছা মাত্ৰা ওপৰতে ডিপেন্ড কৰিব মানে বুজি পাইছা এতিয়া তোমালকে দেখা মাত্ৰে তোমালকে গম পাই যাবা যে দ্বিঘাত সমীকৰণ হয় নে নাই এটা সমীকৰণ তোমাক দি দিছে তুমি হাইয়েস্ট পাৱাৰটো বিচাৰিবা চলকৰ হাইয়েস্ট পাৱাৰটো বিচাৰিবা আৰু সেই হাইয়েস্ট পাৱাৰটো হৈ যাব তাৰ মাত্ৰা যদি 2 হৈ যায় তেতিয়ালে দ্বিঘাত সমীকৰণ হ'ব সিম্পল একদম হয় নে নাই একদম সিম্পল ঠিক আছে এতিয়া আমি অনুশীলনীখিনি আৰম্ভ কৰো ঠিক আছে বলা